जब हूँ मैं तेरे साथ डरने की कोई नहीं है बात। বাৰু বাদ বাকি বাদ দে, এতিয়া আৰম্ভ কৰ। কোনটো খেল আজি নতুন আছে? কোনোবাই পাতিছে, মই খেলটো আৰম্ভ কৰিবই লৈছিলো। কিয় পাতিব লাগে এইটো সময়ত? কি কথা ক? মই পৰা নাই। ঐ মিতালী, তোৰ পঢ়া হৈছেনে? এক্সাম দেখোন আহি পালেই। মই ইমান পঢ়ো কিন্তু মনতেই নাথাকে। তহঁতৰ ছোৱালী মানুহ একো নাই, অকণমান পঢ়িলেই মনত থাকে বুলি কয় দেখোন। আমাৰ ল'ৰাকেইটাহে এতিয়া মাঘ বিহু মাৰি উঠিছোহে, আৰু এতিয়া আহিব 31 আৰু কিবা কিবি ঢেৰ প্ৰগ্ৰাম আমাৰ। যিয়ে নহওক, এতিয়া যে বাইদেৱে যে পঢ়ি নিব দিয়াখিনি মনতে হোৱা নাই। কি হ'ব মই ভাবিয়ে পোৱা নাই। কিন্তু যিয়ে নহওক, এইবাৰ ভালকৈ দিব লাগিব পৰীক্ষা। বেচেৰীজনী কান্দিয়ে দিছো দেখোন। তই নাকান্দিবিচোন, কাৰো পঢ়া হোৱা নাই এতিয়া। আৰু আমাৰ ভটকু হৈছে নাই? ভটকু মই বিন্দাছ আছো, মই টেনচন ল'বলৈ নাই। এইবোৰ টেনচন লৈ লাভ নাই। বেছি হ'লে হাত দুখন পাতি দিম আৰু মাৰি দিব। মই মাৰ খাই পিনি মই দিম এক্সামটো। ফেল হ'লেও হ'ম, মই ইমান ভাবি থকা নাই। কিন্তু পঢ়িম আৰু ভালকে পঢ়িম। আমাৰ ভটকুৱেতো চাগে ABCD কেইটাও নাজানে। তহঁতেতো ভালকে জানই, ছোৱালী কেইজনী ভালেই। ABCD গোটেইবিলাক জানই তহঁতে। আমি ল'ৰাবোৰহে, মই যেনিবা অলপমান জানো, কিন্তু ভটকু চাচোন কি বিন্দাছ আছে সি। তই যে বাৰে প্ৰতি কৈ আছ ছোৱালীবিলাকৰ ইজি বুলি, মোৰ মনটো কিন্তু দুখ লাগি গৈছে। পঢ়িলেহে পাৰিম, পঢ়াই হোৱা নাই। তহঁতে যদি এনেকৈ কন্দা কটা কৰি থাক, মোৰো কিন্তু বেয়া লাগি যায়। কিন্তু মই ভালকে দিম পৰীক্ষাটো, ইমান নপঢ়িলো। চা, এতিয়া আমাৰ কিতাপ আছে 5খন, নেওতা আছে। নেওতাখনতো মই মেলি চোৱা নাই। 1 এগুণ 1, 1 দুগুণ 2, 1 তিনি গুণ 3 মই মাজে পঢ়ো। সিদিনাখন চাই মৰাৰ পৰা ভৰিটো সোমাই আছে অকণমান। পঢ়া শুনাৰ কথা হৈ থাকিব বাৰু। কালি যে আমি খেলটো খেলিছিলো, খেলটোৰ কথা মনত আছেনে তহঁতৰ? সেইটোনো খেল হ'ল নেকি আৰু? 10, 20, 30, 40, 50, 60, 70, 80, 90, 100 বোলে। তাৰপাছত বোলে কয় 100 মিলি গ'ল। কি এইটো খেল হ'ল নেকি কিবা? কালি খেলটো যদি ভাল লগা নাই, মোৰ তাত আৰু এটা নতুন খেল আছে। খেলিবি নেকি? আমি যে ইয়াত খেল খেলিব আহিছো নে ভটকু ৰুমত পঢ়িব আহিছিলো কচোন? এতিয়া যদি মায়ে গম পায়, পাপাই গম পায়, ফালি দিব পিঠি। जब हूँ मैं तेरे साथ डरने की कोई नहीं है बात। বাৰু বাদ বাকি বাদ দে, এতিয়া আৰম্ভ কৰ। কোনটো খেল আজি নতুন আছে? কোনোবাই পাতিছে, মই খেলটো আৰম্ভ কৰিবই লৈছিলো। কিয় পাতিব লাগে এইটো সময়ত? কি কথা ক? মই পৰা নাই। ময়ো নহয়, কিন্তু নিজে পাতিছে বোলে। তহঁতে যদি মোক বিশ্বাস নকৰ, মোৰ হাতত এটা খেল আছে। সেই খেলটো মই এবাৰ খেলাৰ লগে লগে কোনে পাতিছে তাৰ গোটেই হিষ্টৰী উলিয়াই দিম। হ'ব পোহৰকে, সোনকালে খেলটো ষ্টাৰ্ট কৰ। বাদ বাকি বাদ দে, মই এতিয়া যাব লাগে। আদৰি পাদৰি লেখাই গাওঁ, লেখাই ভাঙিলে 7খন গাওঁ, লাই লুচুক ভাদিলে ফুচুক। বৰ সেইটো খেল হ'ল তাৰ। আদৰি পাদৰি লেখাই গাওঁ। মন্দিৰৰ ফাল্টুটো বেছি হৈছে অকণমান দেই। চাচোন, একেবাৰে অথনিৰ পৰা এনেকে কৰি আছে। কিবা নহয় কিবা এটা কৰিয়ে আছে মন্দিৰে। মেৰা নাম হে মন্দিৰ, তেৰা নাম হে মিতালী, তুমছে প্যাৰ। ঐ মন্দিৰ, তই কি গাব খুজিছ? বৰ গায়কটো এইটো, পাদুৰা গায়কটো এইটো। তহঁতে পঢ়িব আহো বুলি আমাৰ ঘৰত আড্ডা মাৰি আছ। পাপা আহি পালে কিন্তু মোক সোধাই নিদিব, খুব পিটিব মোক। সিদিনা পিতা বিষাই আছে। আয়ু দিহি ভটকু দুখৰ কাহিনী কি শুনিম। আজিৰ কাৰণে হ'ব নেকি? এতিয়া যাওঁ চাগে। ঠিক আছে তেনেহ'লে, আজি যাওঁগে ব'ল। তহঁতকেইটা একো পঢ়া মানুহ নহয় দেই, মোকহে গধা বুলি জানো তহঁতে। তহঁতে 1 নম্বৰ গধাচোন। পঢ়া। आज मेरा मन नहीं है, आज के लिए